গুড মৰ্নিং ফ্ৰেণ্ডছ। আজি আপোনালোকৰ সন্মুখলৈ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। ক'বলৈ চেষ্টা কৰিম ঠাণ্ডা দিনতে কুঁৱলী কিয় পৰে। জানিবৰ কাৰণে ভিডিঅ'টো শেষলৈকে চাওক, আৰু যদি ইনফৰ্মেশ্যনটো ভাল লাগে আপুনি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। চাওক, কুঁৱলী যিটোক নেকি ইংলিছত আমি ফগ বুলি কওঁ আৰু হিন্দীত কৌৰা বুলি কয়। বিশেষকৈ ডিচেম্বৰ, জানুৱাৰী, ফেব্ৰুৱাৰী মাহত আমাৰ অঞ্চলত কুঁৱলী পৰা দেখা যায়। অৱশ্যে ঠাই বিশেষে অঞ্চলভেদে তাৰ বেলেগ বেলেগ সময়ত কুঁৱলী পৰে, কিন্তু আমাৰ অসমত আমি বিশেষকৈ এই নৱেম্বৰ মাহৰ শেষৰ পৰা ফেব্ৰুৱাৰী মাহৰ মাজভাগলৈকে কুঁৱলী দেখিবলৈ পাওঁ। হয়তো আপোনালোকৰ বহুতেই জানেই যে আমাৰ বায়ুমণ্ডলত, আমাৰ পৰিৱেশত চাৰিওফালে কিছুমান সৰু সৰু পানীৰ কণিকা থাকে। সেই পানীৰ কণিকাবোৰ অদৃশ্যমান ৰূপত থাকে, ইনভিজিবল ফৰ্মত থাকে, যিবোৰ আমি খালী চকুৰে দেখা নাপাওঁ। কিন্তু শীতকালত যেতিয়া আমাৰ তাপমাত্ৰা কমি আহে, সেই কণিকাবোৰে এটাই আন এটা কণিকাৰ লগত সংযুক্ত হয়, যাৰ ফলত কণিকাৰ আকাৰটো, আকৃতিটো কিছু অলপ ডাঙৰ হৈ পৰে আৰু আমাৰ চকুৰে দৃশ্যমান হৈ পৰে। আৰু সেইবোৰকে আমি তেতিয়া সেই পানীৰ কণিকাবোৰকে আমি কুঁৱলী বুলি কওঁ। এতিয়া এই ডিচেম্বৰ মাহৰ শেষ ভাগলৈকে ঠাণ্ডাৰ পৰিমাণ বহুতেই বেছি বাঢ়ি আহিছে, যাৰ ফলত কুঁৱলীৰ পৰিমাণো বৃদ্ধি হোৱা দেখা গৈছে। কুঁৱলীৰ ফলত বিভিন্ন ধৰণৰ দুৰ্ঘটনা হয়, কেতিয়াবা যান বাহনৰ দুৰ্ঘটনা হয়। কুঁৱলীৰ ক্ষেত্ৰত যদি আমি যান বাহন চলাবলগীয়া হয় বা যান বাহন চলাওঁ, কম স্পীডতে চলাব লাগে, লগতে হেডলাইট আমি অন কৰি ৰাখিব লাগে, বা অভাৰ স্পীডত দুচকীয়া বাহনেই হওক বা চাৰিচকীয়া বাহনেই হওক চলাব নালাগে। আজি আছিলে এটা সৰু ইনফৰ্মেশ্যন আপোনালোকৰ কাৰণে। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।